দে পুরো 50 টাকাতে পায় এটা কিমান Hi guys, welcome back to my channel. তো আশা কৰো সকলোৱে ভালে আছে আৰু মইও ভালে আছো। তো আজি ভিডিওটো ষ্টাৰ্ট কৰিলো। তো আজি মই গাঁৱত যদি বজাৰ মানে নিজৰ জাগাতে যদি বজাৰ তে কিয় না যাম একো কিনবা লাগা নহলেও যাম এনে ফুৰি আহো 10 টকাৰ মিঠাইটো খাই আহিম তো যাও আৰু কি কৰো দিনটো চাই থাকিব আৰু আজিৰ ভিডিওটো যদি চাই ভাল লাগে তো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেন্ট শেয়াৰ কৰিব একদম নাপাহৰিব সাইডত যোনটো বেল আইকন আছে সেইটো ক্লিক কৰি দিব তো মোৰ ভিডিওটো শেষলৈকে চাব স্কিপ নকৰাকে একদম মৰম দি যাব তো মোৰ ভিডিওটো চাই থাকিব তো মই যাও লাইছো এনেকৈ কেটি তো ভিডিওটো চাব আহিবলো hindi naлаге. Desra? Naлаге. Naлагe. Hol, itu ya, pengen aja itu. Dia selalu lagu. Gua 10 টাকা কিলো দিবি। Cuman Hah? Rupchanda. Salah nih yuk. Kinsok. Sepang kumra. Kumra lang lah. Bisa kah? Kalau pinjam na? Ah. Kira itu nanti. Alang alah. Jalak selera. Cek. Cek beras itu lagi na jeng kara lagi. Mana দাম তো কেনেকুৱা? Ile দাম বেশি. কিমান করব আপনার 4 হাত আছে না? 3 হাতটা নাই? Ile 3 হাত না। তাই 4 পৰা 4 হাত। 4 হাত আছে 5 হাত আছে 6 হাত আছে। কিমান ধৰ কিমান ইবিলাক কিমান কৰে? আপনি লয় 550 টাকা 450 টাকা। ইমান দাম আৰু ইবিলাক এটা করব 5 হাত 120 টাকা। এই সৰুটা লাগে 4 হাত হ্যাঁ 100 টাকা। খুলি দিত এটা তো এই মাজত এনেকাকে নহয় না এনেকে বুক হবই যেন কাল খাবাই দিব লাগে। চাইরে বলে লোক খাবাই দিলে বুক হয়ে যাবে। দিলে ভালো লাগে দিলে। তাতে তো দাম ইমান পয়সা ইমান কাম। এই যে এইবিলাক যে সৰু সৰু মাছ নাথাকে ইনকা হুরটা থাকিব। কি বাইতে বিলাকছ? সৰু মাছ থাকিব। বুক আছে যে। এই তুই দে এইটো হ্যাঁ অলপ কম ল 80 দে 80 আৰু কিবা এই খোকজাল এই খোকজাল 130 টাকা দিন। হে পুরোপুরি ল হ্যাঁ দে পুরোপুরি 50 টাকাতে পায় এটা 50 টাকাতে পায়
দুটো মিলি 200 টাকা দিন। এই নালাগে এটা 100, নালাগে নালাগে এটা 80 টাকা। অনিতিল বজাৰ কৰা হৈ গ'ল। এইটো বজাৰ কৰা হৈ গ'ল। মোৰ চেণ্ডেল ছিঙি গ'ল। মই চেণ্ডেলহে লগাইছিলোঁ, কিন্তু মই পচন্দৰ চেণ্ডেলে নাপালোঁ। সেইকাৰণে ঘৰতে যাওঁ, জাল চাল কিনিলোঁ আৰু জাল চাল কিবা কিবি লগা বস্তু অলপ কিনি ল'লোঁ। তো এতিয়া ঘৰত যাওঁ। বজাৰ কৰি আহিলোঁ। এইটো দেখিছে ভিডিঅ'তে জাল দুটা কিনি আনিছোঁ, এটা খোখো জাল আৰু এটা চেক। আৰু কিনিছোঁ এইটো বেঙেনা আৰু পটল আৰু কি কিনিছোঁ। আৰু এইটো পকৰীটো মোৰ এইটোতো থাকে, আৰু এইটো মাছ এইটো তো থাকক। এতিয়া পকৰীটো খাওঁ। সেয়া চাব পাৰে। ময়ো মানে এই জাল মাৰি ভাল পোৱা মানুহ না, মাছ মাৰি ভাল পোৱা মানুহ। সেইকাৰণে মোৰ জালবিলাক বেয়া হৈ গৈছিলে, সেইকাৰণে মই নতুন জাল কিনি আনিলোঁ। এতিয়া বৰষুণ দিলে জাল মাৰিম আৰু মই এতিয়া বনাবহে নাজানো। মাও বেছি নাজানে, এনেই জাষ্ট যি টি বনাই দিব জানে আৰু। সেইকাৰণে মোৰ জাল মানে কি আৰু জালৰ যোনটো লাঠি বাঁহডাল আছে সেইবিলাক সোনকালে বেয়া হৈ যায় মোৰ, কাৰণ বনাব নাজানোৱে আমি। জাষ্ট যি টি লগাই দিওঁ, বনাই দিওঁ। তো আনিলোঁ আৰু ভিডিঅ'টো চাই থাকিব। এতিয়া মই পকৰী খাই গাম। মজা। আপোনালোকে মৰম দি যাব। মই যিমান পাৰোঁ ভিডিঅ'টো ৰেগুলাৰ দিব ট্ৰাই কৰিম। এদিন দুদিনমান গেপ হ'ব পাৰে, কেতিয়াবা টাইম নহ'বও পাৰে। তো সেইখিনি বেয়া নাপাব। যিমান পাৰোঁ দিব ট্ৰাই কৰি থাকিম। আপোনালোকৰ সাপোৰ্ট কৰি যাব, ভিডিঅ'টো চাই থাকিব। এটা বস্তু দেখাই আছোঁ মানে কি আৰু দেখাই আছোঁ দেখাই আছোঁ। এইটো চাব পাৰে, লেচু। এই পকিব আৰু আমাৰ লেচুকেইটা। এইটো চাব পাৰে, পকিব আৰু বেছি দিন নাই আৰু পকিব, খাব পাম আৰু। এইটো পকিব আৰু। সিফালেও আছে এটা, সিটো পকা নাই। আৰু অকল ইটোৱে সোনকালে পকে, ইটো লেচুৱে সোনকালে পকে, ইটো বেছি নপকে। মানে কি আৰু সোনকালে নপকে, এতিয়াও সৰুৱে হৈ আছে। আৰু সিফালৰো সৰুৱে হৈ আছে, সিফালৰো। ইটোহে পকে আৰু খাব পাম আৰু। তো ভাত খাব বহিলোঁ এতিয়া। ভাত খাব আহিলোঁ। তো এইটো যোনটো মই মাছ কিনি আনিছিলোঁ, এই মিঠালাওৰ লগত ৰান্ধিছে। আৰু এইটো বেঙেনা ফ্ৰাই। তো মই ইফালে এই ফুলবিলাক অলপ চাফা কৰি আছোঁ। মানে এইবিলাক ঘাঁচবিলাক অলপ চাফা কৰিব লাগিছোঁ। কিন্তু ইমান ঘাঁচ হ'লে ফুলবিলাক কিবা লেতেৰা দেখা পায়। সেইকাৰণে এইবিলাক চাফা কৰি আছোঁ অলপ। ফুলবিলাক যেন চাফা চাফা লাগে। কিন্তু আৰু কাম বন নাই, এইবিলাকে কৰিব লাগিব আৰু। এইবিলাকতো কোদালো কিবা কৰিব ভাল নহয়, সেইকাৰণে এইটো এইবিলাক ভিতৰে এইটো ফুলহে এতিয়া অলপ চাফা লাগিল। থুই দিওঁ অলপ এনেকৈ।
অলপ চাফা কৰি আছোঁ। ইয়া চাফা হ'ল, ইয়া দেখিব পাৰিছে অলপ চকচকাকৈ চাফা হৈছে। ইমান চব নহয় বাৰু, হ'লেও ভাল লাগিছে আৰু চাফা হৈছে কাৰণে। এই আগফালে অলপ ইফালে আছিল, এতিয়া সেইটো কৰিব অলপ মানে এইবিলাক আগফালে ফুল আছে না, তো কৰিম চাগে, কৰি লওঁ কামবিলাক অলপ। ঠিকছে গৰম, এক যি গৰম অসহ্য লাগে যে, হ'লেও ঘৰৰ ভিতৰতো আৰু কিমাননো থাকিম, সেইকাৰণে যেনেকাই গৰম হওক নহওক বাদ দে বুলি ওলাই কিনে অলপ কাম কৰিব ধৰিলোঁ। কিন্তু আৰু নিজে ফুল ৰুওঁ আৰু নিজে যদি চাফা নকৰোঁ কোনে কৰিব? বেলেগৰ আশাত আৰু কি কৰিম আৰু। মাও কৰে এইবিলাক, আজি মই কৰি আছোঁ। গৰম ঘামি আছোঁ পূৰা। বাইকটো সোমাই থওঁ। মই বজাৰত স্কুটি লৈ গৈছিলোঁ না, তো বাবাই গাড়ী লৈ যোৱা নাই, এই বাইক লৈ গৈছিল। তো তাতে সেইখিনিত সোমাই থ'ব লাগিব আৰু। সোমাই থ'লোঁ। তো এতিয়া মোৰ কামখিনি কৰি লওঁ, ঘাচ চাফা কৰা এইটো যোনটো মই কৰি আছিলোঁ, তো সেইখিনি কৰি লওঁ। গৰমৰ কাৰণে ভাগাৰে লাগছে মোৰ। তো কৰি লওঁ।